हेलो और नमस्कार बंधु बान्धवीসকল मोर अन्य एटी कुकिंग भिडिओ आपनालोक स्वागतम जनालो। भिडिओटी ভাল पाले लाइक और सब्सक्राइब करिब बुली आशा থাকিল। आहक तेनेहले আজি दৈৰ সৈতে पनीৰৰ रेसिपि এটা बनाओ एकेबारे हेल्दी और टेस्टी रेसिपि। या मैं पोनप्रथमते केराहीत अकमान घी दी लैसो जेहेतु हेल्दी रेसिपि बनाब ओलाइसो। আজি मैं तेल एकेबारे व्यवहार करा नाइ। इतना मैं घी ভালদৰে পনীৰখিনি ভাজি লম। এনেদৰে কোনে কোনে বনাই খাইছে, যদি কোনোবাই এনেদৰে বনাই খাইছে মোক কমেন্টত জনাব। আৰু যদি বনাই খোৱা নাই এবাৰ এনেদৰে টেষ্ট বনাই খাই চাব, একেবাৰে খাবলৈ সোৱাদ হয়। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে। এতিয়া মই অলপ ৰঙচুৱা কৰিবৰ কাৰণে ইয়াত অকমান হালধি দি লৈছো। ভিডিঅ'টি কিন্তু শেষলৈকে চাব বুলি আশা থাকিল। এতিয়া মই দৈখিনিত অকমান নিমখ আৰু অকমান হালধি দি লৈ ভালদৰে এইখিনি মই ফেটি লম। আপোনালোকে যদি মছলা ব্যৱহাৰ কৰিব বিচাৰে তেনেহলে মছলাখিনি এতিয়াই দি ল'ব আৰু এনেদৰে ভালদৰে ফেটি ল'ব। তেতিয়াহে আচল সোৱাদটো আহিব। এতিয়া মই পনীৰ ভজা কেৰাহীতে অকমান ঘি দি লম আৰু অকমান জিৰা দি লম। মই আজি ৰেচিপিটোত একেবাৰে তেল ব্যৱহাৰ কৰা নাই। এতিয়া কেঁচা জলকীয়া অকমান দি লৈছো আৰু নৰসিংহৰ পাত অকমান দি লৈছো। এতিয়া ফেটি লোৱা দৈখিনি মই ইয়াত দি পিনে ভালদৰে লৰাই দিম। অকমান উতল অহাৰ পিছত মই ইয়াতে বইল আলু ব্যৱহাৰ কৰিছো। আপোনালোকে যদি বইল আলু খাব নিবিচাৰে বা আলু খাব নিবিচাৰে তেনেহলে এনেদৰে অকল আলু নিদিয়াকৈ খালেও ৰেচিপিটো ভাল লাগিব। এতিয়া মই পনীৰখিনি ইয়াত দি লৈছো। এতিয়া ভালদৰে উতলিব দিম। আৰু ভিডিঅ'টি চাই যদি ভাল পায় লাইক এটা কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া মোৰ পনীৰৰ সবজিখন বা তৰকাৰীখন একেবাৰে ৰেডি। আপোনালোকে এতিয়া গৰম গৰম ভাতৰ লগত বা গৰম গৰম ৰুটিৰ লগত খাব পাৰিব। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো। আজিলৈ আহিছো আকৌ নতুন ভিডিঅ'ত নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম। বাই বাই।